दिनै जोङो सराइबिल ब्लक BPF दिल्लीनि जानानै जोङो मोनसे दुखु फोरमायनाय जासिहरदों। जोंनि आसामनि आरो भारतनिनो मुंदांखा सासे मेथाइ खनगिरि मानगोनां जुबिन गार्ग बिथाङा दिनै जोंनिफ्राय मुंख्लं जानानै थांबाय। बिनि थाखायनो जों बिथांनि मुङाव सराइबिल ब्लक BPF दिल्लीनि जानानै रोजा रोजा दुखु हामलायनाय जासिहरदों। मानो होनना बुङोब्ला जोंनि आसाम सरकारनि बिथोन बायदियै दिनै सरकारि बेसरकारि गोबां अनुष्ठान प्रतिष्ठानफ्रा जेराव बन्द जादों, थिग बेबादिनो जोंबो सराइबिल ब्लक BPF दिल्लीनि जानानै जे जोंनि राजनीतिक हान्जानि बिसायख'थिनि माखासे भट बिनायखौ जोंबो दिनै बिथांनि दुखु दाहानि गेजेराव जोंबो दोनथ'दों सानसेनि थाखाय। जिहेतु बिथाङा जोंनि आसामनि सासे शक्तिशाली सासे मेथाइ खनगिरि देंखोगिरि, बिथांनि अराय जिउमाया सान्थि जाथों, बिनि थाखाय जों दिनै सानसेनि हाबाफारिखौ दोनथ'दों। आरो जों नुनो मोन्दों जोंनि गसाइगाव नोगोरमायाव जेसेबां गुबुन गुबुन राजनीतिक हान्जा बिथांमोनहा दिनै आसाम सरकारनि बिथोन बे जोंनि मानगोनां रुंसारि जानाय जोंनि जुबिन गार्ग बिथांनि सायाव मानिनाय आरो बिथांखौ श्रद्धांजलि जानायखौ जों नुनो मोनाखै। बिनि थाखाय जों BPF दिल्ली जानानै दुखु मोननाय फोरमायहरदों। जिहेतु जोङो दिनै आगोमा सासे मेथाइ खनगिरि, जोंनि आसामनि मुंदांखा भारतनि मुंदांखा सासे बे बिथांखौ बिथांमोनहा फालियैयाव जोंनि BPF दिल्लीनि जानानै बिथांनि सायाव दुखु फोरमायदों। आरो रायजो राजा जायफोर जोंनि जानानै गोबां आइ आफायानो बिथांनि सायाव जोंनो दुखु फोरमायनायाव सहযোगिता खालामदों। बेनिखायनो जोङो सराइबिल ब्लक BPF दिल्ली जानानै जोङो बिथाङा बिथांनि जिउमाया जाहाथे आलो गोजोन सोरगोआव थांनानै थानो हाथों, बेखिनिखौ बुंनानै बिथांनि सायाव अरायसम इसोरनि सायाव खर' गंग्लायै आरज गाबहरबाय। गोजोन्थों। सराइबिल ब्लक कमिटी BPF राजनीतिक दले आमार অসমৰ তথা ভাৰতৰ জনপ্ৰিয় শিল্পী সংগীত শিল্পী আমাৰ জুবিন গাৰ্গৰ প্ৰতি আকস্মিক মৃত্যুত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতক আমি সন্মান জনাইছোঁ। আৰু সন্মান জনাই পেলাই আমি সৰাইবিল ব্লক কমিটিৰ তৰফৰ পৰা আমাৰ যিমান আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আছিল সববিলাক আমি স্থগিত ৰাখিলোঁ। আৰু আমাৰ বহুত পাৰ্মিশ্যনো লোৱা আছিল, পাৰ্মিশ্যন লোৱা সত্ত্বেও আমি স্থগিত ৰাখিলোঁ। কিন্তু কিছুমান ৰাজনৈতিক দলে আজি অসম চৰকাৰে এই তেখেতক সন্মান জনাই জুবিন গাৰ্গক সন্মান জনাই পেলাই বন্ধ ঘোষণা কৰিছে। স্কুল কলেজ সব বন্ধ আছিলে। কিন্তু কিছুমান ৰাজনৈতিক দলক আমি দেখিলোঁ তেখেতকৰ মুনাফাৰ স্বাৰ্থত তেখেতসকলে কিন্তু আজি নিৰ্বাচনী প্ৰচাৰ অভিযানবিলাক চলাই আছে। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। ধন্যবাদ। ইয়াত যিমানবিলাক অংশগ্ৰহণ কৰিছে BPF বাদ দি যিমান ৰাজনৈতিক দল আছে চবে ইয়াতে তেখেতসকলে নিৰ্বাচনী প্ৰচাৰবিলাক চলাই আছে, আমি দেখা পাই আছোঁ। নাচি পেলাই আৰু আমি দুখ প্ৰকাশ কৰিছোঁ এইটোৰ কাৰণে। লগতে আমি আকৌ দেখা পাইছোঁ যে আমাৰ গোটেই অসমত আমাৰ জুবিন গাৰ্গক সন্মান জনাই পেলাই দুখত শোকাকুল পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু গোটেই অসমৰ মানুহ তেখেতৰ মৃত্যুত দুখ প্ৰকাশ কৰি আছে আৰু তেখেতসকলে শোকসভাবিলাক আয়োজন কৰিছে। তাৰ বিপৰীতে আজি আমি গোসাইগাঁৱত আমি তাৰ বিপৰীত আমি দেখিবলৈ পাইছোঁ যে ইয়াত ৰাজনৈতিক দলে আজি আমাৰ 22 তাৰিখত নিৰ্বাচন আছে, আমি নিৰ্বাচনৰ প্ৰতি তেখেতসকলে ইমান বল গৈছে যে মানে তেখেতসকলে এই শোকৰ দিনতো তেখেতসকলে আমাৰ গোসাইগাঁও চহৰত নাচি বাগি আৰু তেখেতসকলে গীত গাই তেখেতসকলে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। তাৰ কাৰণে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। লগতে নিশ্চয় আমাৰ গোসাইগাঁওবাসী ৰাইজ তেখেতসকলেও কথাটো উপলব্ধি কৰিব লাগে যে কোন ৰাজনৈতিক দল কেনেধৰণে কাক সন্মান জনাব লাগে আৰু কোন সময়ত কেনেকৈ সিদ্ধান্ত লৈ পেলাই কাম কৰিব লাগে, এই কথাবিলাক অলপ বিবেচনা কৰাৰ কাৰণে মই ৰাইজকো অনুৰোধ জনাইছোঁ। ধন্যবাদ।